তাৰ মানে আপুনি কি ক'ব খুজিছে মই এতিয়া ৰঞ্জুনলৈ ফোন কৰিব লাগে গুৱাহাটীলৈ গৈ তাইক ভালৰি লগাব লাগে লাগে নালাগে সেইটো মই ক'ব নোৱাৰো কিন্তু শেষত মৃত্যুকেও নিজৰ মাক বাপেকলৈকে যে বেয়া পাব সেইটো খাটাং ৰঞ্জুনকো ক'বা তাইও যাতে সিহঁতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তাই কিয় পাহৰি গ'ল যে সিহঁতৰ কাৰণে তাই জীৱনটো তেতিয়ালৈকে ইমানখিনি দুখ ইমানখিনি কষ্ট সহ্য কৰিবলগীয়া হৈছে পলাশৰ মাজত কি সম্পৰ্ক থাকিব পাৰে আৰে দুয়োকে আগৰ পৰাই বহুত ভালকৈ চিনি পায় আমি পলাশ আৰু গুণগুণৰ লগত ভাল হ'ব খোজাটো কি জানি উপমন্যুৱে সহ্য কৰিব পৰা নাই কি ঠিক পলাশৰ এক্সিডেণ্টটো কি জানি উপমন্যুৰে কিবা নতুন খেল হ'ব পাৰে আৰে পলাশৰ একো নহ'ল কেনেকৈ কিবা ঘটনা হ'লে গুণগুণে নিশ্চয় মোক ক'লেহেঁতেন ইমান সহজভাৱে কথাবোৰ পতাই লৈ চাই কথাবোৰ নৰ্মেল হৈ থকা যেন লাগিছে কি ঠিক পলাশৰ এক্সিডেণ্টটো কি জানি উপমন্যুৰে কিবা নতুন খেল হ'ব পাৰে ৰাইট এতিয়া পলাশ সুস্থ হৈ আহিলেই সকলো কথা পোহৰলৈ আহিব কিন্তু আপুনি ইমান চিক্ৰেট ভিডিঅ' এটা পালে কেনেকৈ উপমন্যু আৰু শৰ্মিলাৰ ওপৰত মোৰ আগৰ পৰাই সন্দেহ আছে সেই সন্দেহৰ ওপৰত ভিত্তি কৰিয়ে মই আমাৰ অফিচৰ এজন বিশ্বাসী কৰ্মী মানে বৰুৱাক উপমন্যুৰ কোম্পানীত চাকৰি কৰিবলৈ পঠিয়ালোঁ বৰুৱাই তেওঁৰ কোম্পানীত থাকি মোৰ পক্ষলৈ কাম কৰিছিল কিন্তু কেনেকৈ এদিন মই বৰুৱাক মাতি পঠিয়ালোঁ ছাৰ আজি মোক ইয়ালৈ এনেকৈ বিশেষ কথা বুলি মাতি আনিলে বৰুৱা আজি আপোনাক ইয়ালৈ মাতি অনাৰ কাৰণ ডাঙৰেই আমাৰ অফিচত বহুত কেইজন কৰ্মচাৰী আছে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ আৰু বিশ্বাসী কৰ্মচাৰী বুলি ক'লে আপোনাৰ নামটো আহে আপুনিতো আমাৰ কোম্পানীত আগৰ পৰাই কাম কৰি আছে কিন্তু মই আপোনাৰ পৰা কেতিয়াও কোনো ধৰণৰ সহায় বিচৰা নাই আজি এটা ডাঙৰ সহায় বিচাৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ কওক সহায় কৰিবনে যদি মোৰ সামৰ্থ্য আছে নিশ্চয় কৰিম মই জানো আপুনি মোক সহায় কৰিব পাৰিব কওক এতিয়া কথাটো কওক মই প্ৰকাশ নকৰিলেও আপুনি চাগে আমাৰ ঘৰৰ কণ্ডিশ্যনৰ কথাবোৰ জানে কিমান সমস্যা আৰু কষ্টৰ মাজেৰে মই ঘৰখন আৰু বিজনেছটো চম্ভালি আছোঁ ছাৰ সকলোৱে যদিও প্ৰব্লেমবোৰৰ কথা জানে কিন্তু কোনেও কথাবোৰ বিতংভাৱে জানিবলৈ চেষ্টা নকৰে মই লাহে লাহে কথাবোৰ চালি জাৰি চাই গম পালোঁ কিছুমান বিশেষ মানুহ এই কামটোত জড়িত হৈ আছে যিয়ে মোৰ জীৱনটো আৰু ব্যৱসায়টোৰ বিপদৰ মাজলৈ ঠেলি দিছে ছাৰ মই ভাবিছোঁ মই এই বিশেষ মানুহবোৰৰ গতিবিধি লক্ষ্য ৰাখিম গতিকে মই বিচাৰোঁ আপুনি মোক এই কামটোত সহায় কৰক ছাৰ কোন মানুহ উপমন্যু উপমন্যু ছাৰ অঁ উপমন্যু বিশেষ সূত্ৰৰ পৰা মই গম পাইছোঁ সি অতি সোনকালে তাৰ নতুন বিজনেছ আৰম্ভ কৰিব আৰু কৰ্মচাৰীবোৰ আমাৰ কোম্পানীৰ পৰাই লৈ যাব যাতে আমাৰ কোম্পানীটো অতি সোনকালে ধ্বংস হয় গতিকে মই বিচাৰোঁ বৰুৱা আপুনি উপমন্যুৰ কোম্পানীত ইণ্টাৰভিউ দি তেওঁৰ কোম্পানীত জইন কৰক মোৰ মানুহ হিচাপে আৰু অফিচৰ গতিবিধিবোৰ লক্ষ্য কৰি আৰু কথাবোৰ ৰেকৰ্ড কৰি মোলৈ পঠিয়াব পাৰিবনে পাৰিম কিন্তু আপুনি ভবাৰ দৰে কথাবোৰ হ'ব কথাবোৰ মই ভবামতেই হ'ব আপুনি মাত্ৰ চাই থাকক আৰু খালি আপুনি এটা কথা লক্ষ্য ৰাখিব যদি উপমন্যুৱে আপোনাক আগতীয়াকৈ তাৰ কোম্পানীৰ সপোন দেখুৱায় আপুনি নাযাওঁ বুলি নক'ব ঠিক আছে ছাৰ মাত্ৰ এটা কথা লক্ষ্য ৰাখিব যিটো সপোন উপমন্যুৱে আপোনাক দেখুৱাব সেই সপোন কেতিয়াও বাস্তৱ নহয় কাৰণ আনক বিপদলৈ ঠেলি মানুহ কেতিয়াও সফল হ'ব নোৱাৰে হ'ব ছাৰ আৰু বৰুৱা আপোনাক বহুত বিশ্বাস কৰিহে কথাখিনি কৈছোঁ গতিকে সকলো কথা আপোনাৰ আৰু মোৰ মাজত থাকিলেই ভাল আপুনি মোক বিশ্বাস কৰিব পাৰে ছাৰ এইখিনি কথা কেৱল আপোনাৰ আৰু মোৰ মাজতেই থাকে থেংক ইউ এনেকৈ বৰুৱাই মোক উপমন্যুৰ কোম্পানীৰ পৰা খবৰবোৰ দি থাকিছিল আপুনি কথাবোৰ ইমান দূৰলৈকে ভাবিলে মইতো আচৰিত ঘৰখন ৰক্ষা কৰাৰ দায়িত্ব কি কেৱল তুমিয়েই লৈ থৈছা নেকি শৰ্মিলা আৰু উপমন্যুৱে আমাৰ ঘৰখনৰ সুখ শান্তি আৰু বিজনেছৰ বহুত ক্ষতি কৰিলে এতিয়া আৰু মই মনে মনে বহি নাথাকোঁ উপমন্যুক মই উপলব্ধি কৰোৱাম যে ময়ো কোনো গুণে কম নহয় উপমন্যুৱে ইয়াক শত্ৰুতা কৰা নাই বিশ্বাসঘাতকতা কৰিছে দেখা দেখিকৈ সি একো কৰা নাই যাতে মানুহৰ সন্মুখত ধৰা নপৰে ৰ'ব আপুনি খঙৰ ভমকত আকৌ উপমন্যুৰ লগত কাজিয়া বা তৰ্ক কৰিলে সমাধানৰ একো পথ বিচাৰি নাপাব সি যেনেকৈ খেলখন খেলিছিল তেনেকৈ খেলি যাবলৈ দিয়ক
কেৱল আমি সাৱধান হ'ব লাগিব। তাৰমানে কি মই উপমন্যুক হাৰি যাবলৈ দিব লাগে? মই তেনেকৈ কেতিয়া ক'লো? কোনো হাৰি নাযায়। কিন্তু মই ভাবো এইখন যুদ্ধ শক্তিৰে নহয়, মগজুৰ বুদ্ধিৰে খেলিব লাগিব। আজি উপমন্যুৱে বুদ্ধিৰে হয়তো আমাক ইমানখিনি বিপদত পেলাব পাৰিলে। ভিডিঅ'টো আমি ভালকৈ ৰাখি থ'ব লাগিব। এইবোৰেই প্ৰমাণ, যাতে আমি উপমন্যুক এদিন উচিত শিক্ষা দিব পাৰোঁ। এতিয়াৰ পৰা ময়ো পণ লৈছো, উপমন্যুক তাৰ কামৰ শাস্তি নিদিয়ালৈকে মই মনে মনে নাথাকো। যিয়ে নহওক, আজি আমাৰ সকলোতকৈ ডাঙৰ ঘটনাটো হ'ল, যিয়ে আমাৰ পৰিয়ালটোৰ ইমান দিনে ইমানখিনি অনিষ্ট কৰিলে, সেইজন মানুহৰ আচল পৰিচয় আমি গম পালো। আৰু হয়তো পলাশ সুস্থ হৈ উঠিলে আৰু কিছুমান তথ্য পোহৰলৈ আহিব। হয়তো গুণগুণৰ পৰা বহুত কথা জানিব পৰা যাব। অফিচৰ টেণ্ডাৰ পেলাবলৈ সময় হৈছে। এইখিনি সময়ত হয়তো সি আমাক হৰুৱাবৰ কাৰণে আৰু কিছু নতুন প্লেন কৰিছে। গতিকে আমি এইখিনি সময়ত আৰু সজাগ হৈ থাকিব লাগিব। এনিহ আমি টেণ্ডাৰবোৰ পাছ কৰাব লাগিব আৰু বিজনেছটো বচাব লাগিব। অৱশ্যে উপমন্যুৱে যি প্লেনিং কৰি আমাৰ বিজনেছটোৰ এই অৱস্থা কৰিলে, ইচ্ছা কৰিলে আমাৰো উপমন্যুৰ সেই একে অৱস্থা কৰিবলৈ বৰ বেছি সময় নালাগে। কিন্তু তাৰ আগতে পলাশ সুস্থ হৈ উঠিব লাগিব। পলাশক আমি কেইটামান কথা সুধিবলগীয়া আছে। সকলোবোৰ কথা জনাৰ পিছতহে আমি উপমন্যুৰ কি হয় উচিত ব্যৱস্থা ল'ব পাৰিম। মই কৈছিলো নহয়, বৰদেউতাৰ বুকুত শিল এচটা আছে, ইমান সহজে নগলে। কোনোবা মৰিলেও বাচিলেও কাৰো ক্ষতি নহয় যেতিয়া আমাৰনো কি? আৰে পলাশৰ একো নহ'ল কেনেকৈ? কিবা ঘটনা হ'লে গুণগুণে নিশ্চয় মোক ক'লেহেঁতেন। ইমান সহজভাৱে কথাবোৰ পতাই লৈ চাই কথাবোৰ নৰ্মেল হৈ থকা যেন লাগিছে। বৰ্মা আহিলি? বৰ্তাৰ ফোনটো ছুইচ অফ আছে নেকি? নাজানো মই। আই এনেকে উত্তৰ দিছে যে, আকৌ এখুন্দা লাগিল চাগে ন? একো নাই লগা। আজিকালিতো কাকো একো এষাৰ কবই নোৱাৰি। কবলৈ গ'লেতো মইহে বেয়া হওঁ। হ'ব দিয়ক, এইবিলাক আখ্যান থকচোন। শুনক না, সিদ্ধাৰ্থদাই ফোন কৰিছিলে নহয়। পুৰি, এই পলাশ আৰু গুণগুণৰ কথা আৰু একো নুলিয়াবি দে। যাৰ যি হয় হৈ থাকক। সেইবোৰ কথা কবলৈ যাওঁতেতো কালি বৰদেউতাৰ মোক কথা শুনালে। ভালটো বিচাৰিলেতো বেয়াহে হয়। কথাৰ গুৰি কৰবাত। মই কৈছিলো নহয়, বৰদেউতাৰ বুকুত শিল এচটা আছে, ইমান সহজে নগলে। কোনোবা মৰিলেও বাচিলেও কাৰো ক্ষতি নহয় যেতিয়া আমাৰনো কি? ইমান দিন থাকিব পাৰিলো যেতিয়া এতিয়াও থাকিম। হয় নেকি? আৰু শুন, সিদ্ধাৰ্থকো কবি পলাশ আৰু গুণগুণৰ কথা লৈ আমাৰ ঘৰলৈ ফোন কৰিব নালাগে। আন কিবা কথা আছে যদি কৰক। বৰ্মা, মই যে আপোনালোকৰ আগত পলাশদাৰ কথা কওঁ, কিয় জানেনে? কাৰণ মোৰ এনেকুৱা লাগে যেন আপোনালোকে আমাক কথাবিলাক ভাঙি পাতি নুসুধিলেও মনৰ পৰা এটাই কামনা কৰে, যে পলাশদা যেন সোনকালে সুস্থ হৈ উঠে। ঠিক আছে, এইবিলাক কথা ক'লে যেতিয়া বেয়াই পায়, নকওঁ আৰু আজিৰ পৰা। এইকেইটা মেডিচিন দিবচোন। হেল্ল', মই উপমান্যই কৈছো। তোমাৰ আজি কি মনত পৰিল? এক্সট্ৰিমলি চৰি গুণগুণ, কথাবোৰ মই এতিয়াহে গম পাইছো। তুমি মোক সেইদিনাখন ফোন কৰিছিলা, কিন্তু সেইদিনাখন মিটিং এখনত থকাৰ কাৰণে ফোনটো ৰিচিভ কৰিব নোৱাৰিলো। পিছত ভাবিলো ফোন কৰিম, কিন্তু পাহৰিয়ে থাকিলো। এনিৱে, এতিয়া কোৱাচোন, পলাশ সুস্থ হৈ আছেতো? ভগৱানে সুস্থ কৰি ৰাখিছে। আৰু এতিয়া পলাশ আছে ক'ত? সঞ্জীৱনী হস্পিটেলত। এতিয়া আগতকৈ? নাই, ডক্টৰে একো চিন্তা কৰিব নালাগে বুলিয়ে কৈছে। আজি বেণ্ডেজ খুলিব বোলে। হয় নেকি? বাৰু উপমন্যু, মই ফাৰ্মাচীৰ পৰা দুটামান মেডিচিন ল'বলৈ আহিছিলোঁ। পাছত তোমাৰ লগত কথা পাতিম দিয়া। হ'ব, মই বাৰু এইকেইদিনতে এপাক খবৰ কৰিবলৈ গৈ আছো।
হ'ব আহিবা এনি হেল্প মোলৈ ফোন কৰিবা হ'ব দিয়া ৰাখোঁ আৰে পলাশৰ একো নহ'ল কেনেকৈ কিবা ঘটনা হ'লে কোনোগুণে নিশ্চয় মোক ক'লেহেঁতেন ইমান সহজভাৱে কথাবোৰ পতাই লৈ চাই কথাবোৰ নৰ্মেল হৈ থকা যেন লাগিছে আচৰিত চালক অঁ থেংক ইউ ক'ৰবালৈ যায় নেকি আপুনি পলাশৰ আজি বেণ্ডেজ খুলিব নহয় হস্পিটেলৰ পৰা আহোঁগৈ আৰু ডাক্তৰৰ লগতো কিছুমান কথা পাতিবলগীয়া আছে একেবাৰে পাতি আহোঁগৈ কেতিয়াবা ৰিলিজ দিয়ে হেৰি গুণগুণে বাৰু আপোনাৰ লগত ভালকৈ মাতবোল কৰিছেনে নাই কৰা চকুৱে চকুৱে কেইবাৰমান পৰিছে কিন্তু তাই মাতিবলৈ সাহস কৰা নাই তাই কৰা কামবোৰক লৈ তাই নিজেই লজ্জিত আৰু ময়ো মাতবোল কৰা নাই কিন্তু তাই সলনি হোৱা যেন লাগিছে সঁচাই সলনি হৈছে নে বিপদত পৰিহে সলনি হৈছে সেইটোহে মই ধৰিব পৰা নাই তাই যদি মাতিব খুজিছে আপুনিনো নামাতে কিয় মোৰো সেই একেই অৱস্থা তাইৰ ওচৰত মই সহজ হ'ব পৰা নাই ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পিছত মই তাইৰ ওচৰত সহজ হ'বলৈ টান পাইছোঁ চাওঁ দিয়াচোন তাই যিহেতু ভুল কৰিছে তাই আমাৰ ওচৰত ক্ষমা খোজাটো উচিত আমিতো ডাঙৰ হিচাপে আমাৰ কৰ্তব্য কৰিয়ে আছোঁ তাকেই আপোনাৰো মিছামিছি এইবোৰত লাগি বহুত সময় অপব্যয় হ'ল একো নাই দিয়া এইখিনি কৰ্তব্য মই কেৱল তোমাৰ কাৰণেই কৰিছোঁ পলাশ সুস্থ হ'লে আমাৰেই ভাল দিয়াচোন চকুৰ আগতে তাক এনেকৈ শেষ হ'বলৈ দিওঁ কেনেকৈ পিছে আপুনি সোনকালে যাওক দেৰি নকৰিব ভাত খোৱা সময়লৈ পাবহি ঠিক আছে বাৰু ঐ সিদ্ধাৰ্থ কিমান সময় লাগিব আৰু ৰবিচোন এতিয়া ময়ো নাজানো নহয় কিমান সময় লাগে প্ৰায় এঘণ্টাই হ'ব এতিয়া অঁ ঠিক আছে হ'ব ব'লা এক্সকিউজ মি আপোনালোকে এতিয়া পেচেণ্টক চাব পাৰিব অঁ অঁ থেংক ইউ ৱেলকাম আপুনি এবাৰ মোৰ লগত আহক হয় নেকি তই যাচোন মই আহি আছোঁ ঠিক আছে ছাৰ মোক মাতিছিল শইকীয়াক মাতিছোঁ বুলি কোৱা ঠিক আছে ছাৰ সোমাব পাৰোঁনে ছাৰ হয় আহক বহক শইকীয়া শইকীয়া আপোনাৰ লগত টেণ্ডাৰ সম্পৰ্কে দুটামান কথা পাতিবলগীয়া আছে হয় ছাৰ কওকচোন প্ৰজেক্ট ৰেডি ৰেডি ছাৰ তেতিয়াহ'লে আমি কালিলৈ টেণ্ডাৰ পেলাব পাৰোঁনে পাৰিম ছাৰ কিন্তু ছাৰ এতিয়াও মোৰ অলপমান সন্দেহ হৈ আছে মানে এবাৰ মিত্ৰী ছাৰক সুধি লোৱাটো ভাল আছিল মৃত্যুক অহাটো এতিয়া সম্ভৱ নহয় কাৰণ পলাশৰ এইটো অৱস্থাত তাক অকণমান চোৱা চিতা নকৰিলে নহয় ইয়াৰ কাৰণ বুজি পাইছোঁ ছাৰ কিবা প্ৰব্লেম থাকিলে মোক সুধিলেই হ'ল মৃত্যুকক ক'ব নালাগে তাক ফোন কৰিলে গুচি আহিব এইকেইদিন এনেও তাৰ অহা যোৱা চলিয়েই আছে হয় আনবাৰতো মৃত্যুকেই সকলো কাম কৰে এইবাৰ আমিয়ে কৰি চাম নে কি কয় হ'ব ছাৰ এটা কাম কৰিব কিবা ইমাৰ্জেঞ্চি থাকিলে মোক ফোন কৰিব মই কৈ দিম কাৰণ কালিলৈহে টেণ্ডাৰ পেলাম এতিয়াও সময় আছে কিবা যদি থাকে তেতিয়াহ'লে মৃত্যুকক ফোন কৰি সুধিলেই হ'ল
নিশ্চয় ছাৰ ঠিক আছে এইবোৰ কথা এতিয়া কিয় উলিয়াইছা কাৰণ তোমাক মই এতিয়াও ভাল বান্ধৱী বুলি ভাবো কি ৰিয়েলি কাৰণ তুমি মোৰ ঘৰখন ভাঙিবলৈ মোৰ বৌজনীৰ বিপক্ষে যাবলৈ যি উপদেশ দিছিলা মইতো তেনে কামেই কৰিছিলো শৰ্মিলা কাবেৰী কেনে আছা ভাল তোমাৰ মোৰতো বহুত ভাল মোৰ খবৰ পোৱা চাগে ন সঁচাকে গম নোপোৱা তোমাৰ ঔষধে কাম দিলেতো মোৰ ঔষধ মানে মই ঠিক বুজা নাই কিয় তোমাক যে মই ভাল বান্ধৱী বুলি ভাবিছিলো কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলে তোমাৰ লগত সময় পাৰ কৰিছিলো আৰু সেই সময়খিনিত মোক সৰল পাই তুমি পৱনৰ কথাবোৰ যে মোৰ মূৰত তুমি বেয়াকৈ সোমোৱাই দিছিলা মনত নাই মোক যে আপডেট কৰিছিলা ড্ৰিংকছ কৰিবলৈ শিকাইছিলা ঘৰখনৰ মানুহবোৰৰ বিপক্ষে যাবলৈ আৰু পৱনৰ পৰা ডিভোৰ্চ ল'বলৈ কৈছিলা মনত নাইনে এইবোৰ কথা এতিয়া কিয় উলিয়াইছা কাৰণ তোমাক মই এতিয়াও ভাল বান্ধৱী বুলি ভাবো কি ৰিয়েলি কাৰণ তুমি মোৰ ঘৰখন ভাঙিবলৈ মোৰ বৌজনীৰ বিপক্ষে যাবলৈ যি উপদেশ দিছিলা মইতো তেনে কামেই কৰিছিলো কিন্তু সেই বেয়া কামবোৰৰ ৰিজাল্টটো দেখোন ভালহে হ'লগৈ সেইটোহে আচৰিত হলো যেনে মই আৰু পৱনে ইজনে সিজনক বুজি পোৱা হলো আগৰ ভুল বুজাবুজিবোৰ নাইকিয়া হ'ল আৰু পৱনে মোক ঘৰলৈ উভতাই লৈ গ'ল মোক এতিয়া মোৰ শাহুৱে খুব মৰম কৰে জানা মোৰ ৰুণজুন বৌৰ প্ৰতি আৰু নিজৰ দাদাৰ প্ৰতি যিমান বেয়া ভাৱ আছিল সকলো নাইকিয়া হৈ গ'ল মোৰ দাদায়ো এতিয়া মোক খুব মৰম কৰে তুমি দেখিলে আচৰিত হবা আৰু এটা কথা মই আৰু পৱন ৰুণজুন বৌক লগ পাবলৈ গুৱাহাটীলৈ গৈছিলো নহয় খুব ভাল লাগিল তেতিয়া কিন্তু তোমালৈ মোৰ খুব মনত পৰিছিল কাৰণ এটা সময় তোমাৰ লগত আন্তৰিকতাৰে পাৰ কৰিছোতো সেইবোৰ সকলোতো তোমাৰেই কষ্টৰ ফল নহয় জানো হেল্ল' দেউতা ৰুণজুন ভালে আছা আছো দেউতা আপোনাৰ ভালনে আছো দিয়া ভালে মই মৃত্তিকলৈ ফোন কৰিছিলো কিন্তু তাক ফোনত পোৱা নাই তেখেত হস্পিটাললৈ গৈছে দেউতা বাৰু হ'ব দিয়া তোমাৰ লগতো বহুত দিন কথা বতৰা হোৱা নাই নহয় তোমাৰ লগতে অকমান কথা পাতো ৰুণজুন তুমি পৱন আৰু কাবেৰীৰ ঘৰখনৰ গতি লগাইছা কোনেও প্ৰশংসা নকৰিলেও আশীৰ্বাদ কিন্তু তুমি পাবাই আজিকালি ঘৰখনত খং ৰাগ জেদ সকলোৰে পৰা আঁতৰত থাকিও তুমি এই কামবোৰ কৰিলা দেউতা কোনোবা সময়ত তোমাক মিছ কৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সকলো সমস্যাৰ সমাধান কৰি অতি সোনকালে তুমি ঘৰলৈ ঘূৰি আহিবা যাম দেউতা নিশ্চয় যাম মোক আৰু কিছুদিন সময় দিয়ক সকলোবোৰ কাম শেষ কৰি মই আকৌ ঘৰলৈ উভতি যাম আজিকালি মৃত্যু গুৱাহাটীলৈ যোৱাৰ পৰা আৰু কাবেৰীও ঘৰলৈ উভতি যোৱাৰ পিছত ঘৰখন একেবাৰে খালী খালী হৈ গৈছে ঘৰখনত মাৰা মই আৰু মইনাহে কথা এটা পাতিবলৈ মানুহ এজনো নাই মাৰাৰ লগত কিনো কথা পাতিবা এনেকৈয়ে দিন গৈ ৰাতি হৈ আছে আপুনি এনেকৈ কিয় কৈছে কথাবোৰ দেউতা আপুনি যিখন ঘৰ আশা কৰি আছে সেইখন ঘৰ অতি সোনকালেই হ'ব চাব দেউতা বেছি দিন নাই আমি সকলোবোৰ একেলগে একেখন ঘৰতেই থাকিম দেউতা আপুনি আৰু এইবোৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিব যদি এখেত ঘৰলৈ যাব লাগে তেতিয়াহ'লে মই আজিয়েই নাই নাই নালাগে মৃত্তিকক তাৰ কাম কৰিবলৈ দিয়া মোক এটা ফোন কৰিবলৈ ক'বা টেণ্ডাৰৰ কথা কিছুমান পাতিবলগীয়া আছে হ'ব দিয়ক দেউতা ঠিক আছে ৰাখিছো ঠিক আছে দেউতা ৰাখিছো